নমস্কাৰ সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু লগতে মোৰ মিনি ভ্লগলৈ পুনৰবাৰ স্বাগতম জনালোঁ। প্ৰতি বছৰৰ প্ৰতিটো বিহুতেই আমি পৰিয়ালৰ সকলো লগ হৈ একেলগে এসাঁজ খাওঁৱেই। এইবাৰ আকৌ উৰুকাৰ নিশাৰ ভোজটো আমাৰ ডাঙৰ দাদাৰ ঘৰতে আয়োজন কৰা হ'ল। ভাইটিৰ লগতে ভতিজাকেইটা এইকেইদিন মেজি খৰি গোটোৱাতে ব্যস্ত হৈ আছিল আৰু সিহঁতক এই মেজিটো বনোৱাত দাদাহঁতেও সহায় কৰি দিলে। আৰু এইফালে মাৰ লগতে নবৌহঁতেও পাচলি কটা আৰম্ভ কৰি দিলে। ইয়াৰ আগৰটো মিনি ভ্লগত মই আমাৰ মামাহঁতৰ ঘৰৰ পৰিয়ালটো দেখাইছিলোঁ আৰু এইটো মিনি ভ্লগত আমাৰ দত্তৰ পৰিয়ালটো আপোনালোকে দেখিবলৈ পাব। আৰু এইফালে আমাৰ ডাঙৰ দাদায়ো মাংস কটা যোজা চলাইছে। খানালৈ পৰিয়ালৰ সকলো সদস্য ইতিমধ্যে আহিছিল যদিও পৰিয়ালৰ আটাইতকৈ কণমানি সদস্যগৰাকী অহা নাছিল, গতিকে তাইক আনিবলৈ বুলি তাইৰ ওচৰলৈ গ'লোঁ আৰু তাইৰ ফূৰ্তিটো চাওকচোন। এফালে সৰু দাদাই মাংস পোৰা যোজা চলাইছে আৰু আনফালে টিকি দাদাই মাংস খৰিকাত দিয়াৰ যোজা চলাইছে। ৰ'ব, অথনিৰ পৰা ভিডিঅ'ত মই সকলোকে দেখাই আছোঁ, কিন্তু ভিডিঅ'ত মই নিজে উঠা নাই। আচলতে মই পিঠাৰ সৈতে চাহৰ জুতি লৈ আছিলোঁ। মই আকৌ বগা পিঠা আৰু নাৰিকলৰ চিৰা খাই খুব ভাল পাওঁ, কিন্তু মায়ে কৈছে এইবাৰ হেনো নাৰিকলৰ চিৰা লুকুৱাই থ'ব। কিয় লুকুৱাব চাগে গম পাইছে আপোনালোকে। এইফালে আকৌ আমাৰ বাবু দাদাৰ গাত প্ৰাণদীপ দাদাৰ যুদ্ধ গানটোৰ প্ৰভাৱ পৰিছে দেই। পুৰা যুদ্ধ প্ৰৱেশ মাৰিয়ে আছে, দেখিছে নহয় পিঠা খাই খাই। আমি চাহ খাই থাকোঁতে দুজন মানুহ হঠাতে গায়ব হৈ গ'ল নহয়। এই দুজন দেখিছেনে, মনে মনে পুৰা মাংস খাই আছে। আৰু যেতিয়া মই কেমেৰাটো সিহঁতৰ আগত দেখালোগে, সিহঁতৰ হাঁহি দেখিছে। সেইয়া বিহু বুলি ক'লে জানো ননচাকে থাকিব পাৰি। সেইবাবে বৰমা দাদা ভতিজা সকলো মিলি এপাক নাচি ল'লো। আৰু আমাৰ অকণমানিজনীও অকণমানো ৰৈ থকা নাই দেই, আমাৰ লগতে তাইও পুৰা নাচিলে। এনেকুৱা জাৰৰ দিনত জুই ফুৱাই খুব ভাল লাগে নহয়নে বাৰু? মই কিন্তু জুই ফুৱাই খুব ভাল পাওঁ। আপোনালোকে বাৰু কেনে পায় জনাবচোন। আৰু এইফালে আমাৰ মাতাশ্ৰী পুৰা খানা টেষ্ট কৰাত বিজি। সকলোৱে একেলগে বহি কথা পাতি থকাৰ মাজতে হ'ল নহয় আৰু এখন যুদ্ধ। চাব নেকি? এয়া আমাৰ কণমানিজনী আৰু সৰু দাদাই হাতত ভেটা লৈ যুদ্ধ কৰিছে। এয়া চব যুদ্ধ গানটোৰে প্ৰভাৱ দেই, দেখিছেনে? আমাৰ সৰুজনীও এৰি দিয়া নাই। এনেকৈ হাঁহি ফূৰ্তিৰে সময় পাৰ কৰাৰ পাছত আমাৰ খাবৰ সময় হ'ল। খাই বৈ আজৰি হোৱাৰ পাছত সকলোৱে আকৌ একেলগে জুই ফুৱাই আমি ঘৰা-ঘৰি হ'লোঁ। ঘৰলৈ আহি আকৌ মা আৰু মই কেক বনোৱাত লাগি গ'লোঁ, কাৰণ এটা চকলেট ফ্লেভাৰৰ আৰু দুটা ভেনিলা ফ্লেভাৰৰ কেকৰ অৰ্ডাৰ আছিল। আপোনালোকে এইবাৰ উৰুকাৰ খানাটো পৰিয়ালৰ লগত খালেনে নে বন্ধু-বান্ধৱীৰ লগত মিলি খালে জনাবলৈ নাপাহৰিব দেই। ভিডিঅ'টো আজি ইমানেই। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ।